খবৰ আপোনালোকক আশা কৰোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আৰু এতিয়া যেহেতু এক্সাম ষ্টাৰ্ট হৈ আছে তাৰ মাজতো মই আপোনালোকৰ এটা সুন্দৰ ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু কিহৰ ৰেচিপি আপোনালোকে চাগে থাম্বনেইল দেখি গম পাইছে মই পাৰৰ ৰেচিপি এটা লৈ আহিব ওলাইছোঁ আৰু সেই পাৰৰ ৰেচিপি মই আগতে খাইছোঁ কিন্তু আজি এটা বেলেগ ষ্টাইলত উখৰা চাউলৰ সৈতে মই আজি খাম পাৰটো আৰু কেনেকৈ পাৰটো বনোৱা হয় কেনেকৈ কি কৰা হয় সকলোখিনি মই আপোনালোকক দেখাই যাম আশা কৰোঁ আপোনালোক ভিডিঅ'টো চাই বহুত বেছি ভাল পাব আৰু যোনসকলে মোৰ ভিডিঅ' চাই কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ল'ব যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে আৰু যোনসকলে ভিডিঅ' চাই কিন্তু এতিয়ালৈকে লাইক নকৰে সেইসকলে লাইকটো কৰি যাব কিন্তু বহুত বেছি ভাল লাগিব লাইকটো কৰিবলৈ আৰু আপোনালোকে ছাপোৰ্ট কৰি যাব তেতিয়াহে মই ভাল ভিডিঅ' দিবলৈ আপোনালোকক মানে ভাল লাগিব আৰু আজি কেনেকৈ কি ক'ত হয় মই সকলোখিনি আপোনালোকক দেখাম আপোনালোকে খালি ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে বহুত দিন হ'ল কোনো ধৰণৰ ৰেচিপি ভিডিঅ' অনা নাই বোলো আজি নতুনকৈ ৰেচিপি ভিডিঅ' এটা লৈ আহোঁ আপোনালোকৰ কাৰণে চাই থাকোঁ ভিডিঅ'টো আৰু যোনসকলে পাৰৰ ৰেচিপিটো খাই পাইছে এনেদৰে মোৰ দৰে বনাই সেইসকলে কমেণ্টত বক্সত ক'বলৈ একদম নাপাহৰিব কমেণ্ট দিব আৰু যোনসকলে খাই পোৱা নাইকিয়া সেইসকলে বনাই খাই চাব আৰু খাই পেলাই কেনেকুৱা লাগে মোক ক'বলৈ নাপাহৰিব এতিয়া মোৰ মায়ে পাৰটো গুচাই আছে পাৰ দুটা আনিছিলে দুইটা পাৰ মায়ে গুচাই আছে আৰু এয়া কাটি বাচি ল'লে দুটা পাৰ জোখাই আৰু এতিয়া ইয়াত সকলো মছলা দি ল'লে তাৰপিছত দিয়া হৈছে মিঠাতেল দি পেলাই মই ভালকৈ সানি ল'লোঁ যিহেতু ৰেচিপিটো আজি মই বনাম সেইটো কাৰণে গোটেইখিনি ভালকৈ মঠি ল'লোঁ যাতে মছলাটো সোমাই যায় মাংসটোৰ ভিতৰত আৰু দেখিছেনে দুটা পাৰৰ মাংস সেই ইমানেই ওলাব তথাপিও পাৰ মাংসৰ জোলটোৱে বহুত বেছি ভাল সেইটো কাৰণে খোৱা দেখাম আৰু আজি আৰু কেৰাহীটোত অলপ তেল দি লৈছোঁ কিয়নো তাত তেল দিয়া হৈছিলে এতিয়া ফাৰ্ষ্ট আলুখিনি ভাজি লৈছোঁ তাৰপিছত পিঁয়াজ দি নতুনকৈ আকৌ কেৰাহীত তেল দি পিঁয়াজ দি পেলাই ধুনীয়াকৈ মা মছলাখিনি ভাজি ল'ম আৰু যোনখিনি কিনা মছলা সেইখিনি মই মাংসখিনিতেই দি লৈছিলোঁ সেইটো কাৰণে ধৰ এক্সট্ৰাকৈ নিদিওঁ আৰু মছলাখিনিয়ে কেঁচা গোন্ধ যিটো গুচি যাব তাৰপিছত মই সকলো বস্তু এড কৰিম এপতকৈ আৰু যিহেতু পিক্সাৰ কোৱালিটি ইমান এটা ভাল নহ'ব কিয়নো চৌকাত বনোৱা হৈছে ন সেইটো কাৰণে আৰু মছলা কেঁচা গোন্ধ গুচি গৈছে এতিয়া দিম মাংসখিনি ইয়াত মাংসখিনি এড কৰি দিলোঁ আৰু মাংসখিনি ভালদৰে লৰাই ভাজি ল'ম তাৰপিছতহে মই অলপকৈ পানী দিম আৰু এতিয়া ভালকৈ মাংসখিনি ফ্ৰাই কৰি ল'ম আৰু এটা কথা কৈ আছিলোঁ মই কিয়নো অলপ এন্ধাৰ লাগিছে কিয়নো জুইত বনোৱা ন আৰু মাংস বস্তু সাধাৰণতে জুইত বনাই খাই জুইৰ এটা সুকীয়া টেষ্ট আছে সেইটো কাৰণে জুইত বনাই সেই টেষ্টটো ল'বৰ কাৰণে মই জুইত বনাইছোঁ আৰু গেছত বনালে হয়তো পোহৰ হ'লহেঁতেন এতিয়া অকণ ঢাকি ভাজি ল'লোঁ এয়া ধৰিব পাৰিছে মই শুকান জলকীয়া ঘৰতে কৰা কিনা জলকীয়াৰ গুড়া দিয়া নাই এতিয়া কিনা মছলা মই মেৰিনেট কৰোঁতে দিলোঁ আৰু এতিয়া লাহে লাহে পানী চানী দি কৰি মই ভাজি ল'ম মায়ে চাউল ভাজি আছে ময়ো অকণ লাগি দিওঁগৈ মাক চাউল ভাজা দেখি বান্দৰ আহিছে চাউল ভাজি থকা দেখি সি আহি গৈছে ফ্ৰেণ্ডছ মই চাউল ভাজি আছোঁ আৰু এইয়া আইতাই মই ভাজি আছোঁ চাউল আৰু এয়া চাউলখিনি ভাজা হৈ গৈছে আৰু আনফালে এয়া ভাজি আছোঁ চাউল পিছফালে ভাজি আছোঁ চাউল চাউল ভাজিলোঁ আৰু জেগা এতিয়া মায়ে লৈ গৈছে এইটো চাউল জেগা এফালে জেগ এফালে এইটো আমাৰ জেগ বহুত দুষ্ট হৈ গৈছে আগতকৈ আৰু ইয়াক মই গা ধুৱাই শেষ কৰি দিছোঁ কিন্তু সি চাফা নহয় ইয়াক মই গা চা যিমানেই নুধুওঁ কিয় ইজি লেতেৰা আমাৰ জেগ পূৰা লেতেৰা ইয়াক ৰাতিপুৱা গা ধুৱাই দিওঁ তেওঁ লেতেৰা আৰু ই খেঁচাই এনেকৈ পাকাত শুই লেতেৰা হৈ যায় হয়নে নহয় লেতেৰা বৰ ভাল পায় এনেকৈ থাকিলে বৰ ভাল পায় উঠ দেখিছা ফ্ৰেণ্ডছ কিমান দুষ্ট জেকৰ লগত অলপ খেলিলোঁ আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল আজি আমাৰ থালিখন এইখন মাংস কাচকল বেঙেনা পিটিকা পিঁয়াজ একদম চিম্পুল উখৰা চাউলৰ সৈতে আজি আমাৰ এই থালিখন ৰেডি হৈ গ'ল এইখন আমাৰ আজি থালি পূৰা ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু এতিয়া মই অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে আপোনালোকক জনাম
ৰিয়েলি বহুত বেছি টেষ্টি হৈছে আৰু আপোনালোকে বনাই খাই চাব পাৰে আৰু সঁচাকৈ আজি এই পাৰ মাংসৰ থালিখন পুৰা ধুনীয়া ৰেডি হৈ গ'ল আপোনালোকে খাই চাব